हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এয়া চাওকচোন আপোনালোকক মই কি দেখাইছো মানে আজি এফালে আমি আহিছো ৰাস্তাতে কি দেখিছো চাওকচোন আপোনালোককো বোলো দেখাই দিও তাকে ভিডিঅ' কৰি ৰাখিলো চৰাইবোৰে মানে বৰ বেলেগ ধৰণৰ কৰি আছে চাওকচোন একে ঠাইতে গোল গোল কৰি ঘূৰি আছে আৰু ইমান যে ধুনীয়া লাগিছে নহয় দেখিবলৈ আপোনালোকে ফোনত হয়তো ভালকে ধৰিব পৰা নাই কিন্তু ৰিয়েলত সঁচাকৈ মই মানে আচৰিত হৈ গ'লো এনেকৈ মানে মই দেখাই নাই আপোনালোকে হয়তো বহুতে দেখিছে কিন্তু মোৰ কাৰণে এইটো নতুন মানে আৰু এতিয়া আমি গৈ আছো গৈ থাকোঁতে চৰাইবোৰ লগে লগে গৈ থকাৰ নিচিনাই লাগিছে আপোনালোকৰ কাৰণে ভিডিঅ'টো সাঁচি ৰাখিলোঁ আপোনালোকক দেখুৱালোঁ ভালকৈ ধৰিব পাৰিছে নাই সেইটো কমেণ্ট কৰি জনাব দেই আৰু আমি ক'লৈ আহিছোঁ আপোনালোকক কোৱাই নাই নহয় আজি অকণমানিজনীৰ চুলি কাটিবলৈ আহিছোঁ তাই জন্মৰ পৰা প্ৰথমবাৰ চুলি কাটিম তাকে ভিডিঅ'টো বিশেষ একো নাই এনেই আপোনালোকৰ আগত বোলো শ্বেয়াৰ কৰোঁ আৰু এতিয়া আমাৰ লগত গৈ থাকোঁ বুলি আৰু এতিয়া আপোনালোকৰ আগত মই কথা কওঁ দেই আগতে মানে যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া ভাবিছিলোঁ যে কেতিয়া ডাঙৰ হওঁ আৰু মানে এতিয়া ডাঙৰ যিমানেই হৈ আহিছোঁ সিমানেই আগৰ দিনবোলেও মনত পৰে সৰু হৈ থকা দিনবোলেও মনত পৰে আৰু স্কুল যোৱাৰ দিনবোলেও মনত পৰে লগৰ ছোৱালীৰ লগত আমিও এনেদৰে স্কুলৰ পৰা আহিছিলোঁ চাইকেল চলাই এইটো কথা আপোনালোকক এইকাৰণে ক'লোঁ মানে স্কুল ছুটি দিয়াৰ সময় হৈছিলে আৰু ল'ৰা-ছোৱালীবোৰক দেখি সেইবোৰ দিন মনত পৰি গ'ল সঁচাকৈ সেই দিনবোৰ যে পাহৰিব নোৱাৰা মানে স্মৃতি হৈ ৰ'ল আমাৰ কাৰণে নহয় জানো আৰু এতিয়া আমি পাৰ্লাৰখন পামহি এতিয়া এইখন স্কুলখন হৈছে কাৰ বাৰু স্কুলৰ দিনবোৰলৈ মনত পৰে কওকচোন লগৰ ছোৱালীৰ লগত বাটে কথা পাতি আহোঁ নহয় জানো বাৰু সেইবোৰ বাদ দিছোঁ এতিয়া পাৰ্লাৰখন আহি পাই গ'লোহি আৰু এতিয়া সোমাই যাওঁ বোলক এফালে বেটি শুইয়ে থাকিলে বাৰু এটা কাৰণে শুই থকাৰ কাৰণে ভালেই হ'ল নহ'লেতো তাই কিমান যে লৰচৰ কৰিলে হয় নহয় চুলি চাগে ভালকৈ কাটিবই নোৱাৰিলে হয় শুই থকাৰ কাৰণে কিন্তু বহুতে ভাল হ'ল দেই আৰু এতিয়া ধুনীয়াকৈ কাটি দিলে বেছি চুলি নাছিল তাই যিকেইডাল আছিল মানে পূৰা দীঘল হৈ গৈছিল আৰু চকুত সোমাইছিলে কাণতো খুচিছিলে সেইটো কাৰণে ভাবিলোঁ কাটি দিওঁ আৰু ফাইনেলি কাটি হৈ গ'ল এয়া ধুনীয়াকৈ তাই কাটিবলৈ দিলে আৰু এতিয়া আমি গাড়ীখনক অকণমান পেটটো ভৰাই লওঁ নহ'লেতো আমাক এনেই নি নাথাকে নহয় জানো আৰু এয়া গাড়ীত তেল ভৰাই মেলি আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু ধুনীয়া কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল থেংক ইউ বাই